লিপষ্টিক কি এইটো লিপষ্টিক কোনে লগাই দিছে আমার লিপষ্টিক লাগা দিছে এয়া এইখিনি ফেচ পেক কালিৰে বনোৱা আছিল যে কালি ভিডিঅ' বনাওঁতে বনাইছিলোঁ কালি ইউজ কৰিলোঁ ভাবিলোঁ আজি কৰি লওঁ আজি মুখত আইচ লগাই লৈছোঁ লগাই ফেচ পেক লগাই লওঁ পিছত গা ধুই দিম এয়া লগাই ল'লোঁ কালিৰে অলপ আছিল যে ৱেষ্ট কৰিব মন নগ'ল তো ফ্ৰিজত ৰাখি দিছিলোঁ এতিয়া লগাই ল'লোঁ দুটামান কাপোৰ ধুব লগা আছে আজি স্কিন আৰু অলপ উজ্জ্বল নিচিনা লাগিছে দুদিন কণ্টিনিউ লগাই আছোঁ যে আজি আৰু অলপ বেছি উজ্জ্বল নিচিনা মোক লাগিছে আৰু চফ্ট হৈছে আৰু অহাকালিও লগাম অলপ আছে ৰ'দ চকু মেলিব নোৱাৰি এনেকুৱা ৰ'দ সকলোৱে ট্ৰাই কৰি চাব পাৰে কালি যে দিছোঁ স্কিন কেয়াৰ সেইটো বহুত বেছি ভাল কাম দিয়ে মোৰ কালিৰ পৰা হৈ আছে পেটৰ বেমাৰ ফুড পয়জনিং হৈছিল কি খালোঁ ক'বই নোৱাৰোঁ কেনেকৈ ফুড পয়জনিং হ'ল ৰোজা ধৰি আছিলোঁ যে আৰু বেছি বেয়া হৈ গ'ল অৱস্থা মেডিচিন ল'ব নোৱাৰিলোঁ তৎক্ষণাত তাৰপিছত ইফতাৰৰ পিছত মেডিচিন লৈছোঁ অলপ ভাল পাইছোঁ কিন্তু ফুল্লি ভাল হোৱা নাই আজিও 50% আছে মেডিচিন লৈ আছোঁ আৰু ORS লৈ আছোঁ ডিহাইড্ৰেশ্যন যাতে নহয় সেইকাৰণে জলদি জলদি খাই লওঁ মিষ্টাৰ আহিছোঁ দেখাবা মই এটাও খোৱা নাই গালি পাৰিব মোক বহুত হাই গাইজ কি খবৰ সকলোৰে নিচা সকলোৰে বহুত বেছি ভাল আমি খুলি গৈছে পিন্ধাই দিয়া আৰু আৰিছাৰো মোৰো বহুত বেছি ভাল ৰ'দৰ কাৰণে নহয় চকু মেলিব নোৱাৰি এনেকুৱা চাওঁ কি কৰি আছে আৰিছে দিয়া মোক টুপি পিন্ধাই দিয়া আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰিছা এণ্ড মমছ ব্লগ আৰু আজি হ'ল 26 নম্বৰ ৰোজা শেষ হ'বৰে হ'ল আৰু বেছি নাই ঈদ আহি পালে কি কৰি আছা তুমি ৰবা ৰবা এয়া চাওক কিমান ৰ'দ আৰু আৰিছৰ ৱাকাৰটো উলিয়াই দিছোঁ তাক ৱাকাৰ লাগে ধুই দিছোঁ বহুত দিন ওপৰত উঠোৱা আছিল যে ধুই দিছোঁ নহ'লে আকৌ গা আৰু ফুলখিনি এনেকৈ ৰাখি দিছোঁ আমাৰ ঘৰ দুৱাৰবোৰ একেবাৰে এতিয়া চিজিল হোৱাই নাই তো এনেই ৰাখি দিছোঁ এনেকৈ তে কালাৰ চালাৰ কৰিব লাগিব আৰু বহুত কাম কৰিবলগীয়া আছে কি কৰিছা চাওঁ তোমাৰ ইয়াতে কি হ'ল চাওঁ চাওঁ দিয়াচোন দিয়া দেখিব নিদিয়েহি আৰু আৰিছৰ ঈদৰ ড্ৰেছ আনিছিলোঁ কিন্তু ডাঙৰ হ'ল ৰিটাৰ্ণ কৰিব লাগিব ৰিটাৰ্ণ মাৰি দিছোঁ আজি ল'ব আহিব কিজানি পিছত আকৌ লোকেল মাৰ্কেটৰ পৰা আনি দিম তাক কিয় উন্না পিন্ধিছা এই কিচেনৰ কাম কৰোঁতে কৰোঁতে নহয় আমাৰ গোটেই বাৰান্দা এইবিলাক লেতেৰা কৰি পেলালে বহুত বেছি লেতেৰা হৈ গ'ল সেইবিলাক নুঠে এতিয়া চিমেণ্টৰ দাগ যে নুঠে এনেকুৱা লেতেৰা লেতেৰা দেখা যায় সেইবিলাক নতুনকৈ কালাৰ কৰিব লাগিব আকৌ বাবা আকৌ কি ওলাই লৈছা তুমি এইটো বাবা হা কিয় ওলাইছে এইটো সিদিনা ভাঙি পেলাইছা অলপ কৈছা তুমি শুনো কোৱা আবুকৰ ঢোল বজাইছোঁ কি কৰিছা তুমি কি বজাইছা শুনো কোৱাচোন নকোৱা তুমি কিয় নকোৱা এইবোৰ কি আঁকিছা আবু কি আঁকিছা এইবোৰ এয়া আজি মই বাচনৰ মেলা লগাই লৈছোঁ কিচেনটো ভাঙিলে যে আমাৰ আগৰ যিটো আমাৰ বাঁহৰ কিচেন আছিল তো তাতে ভিতৰত বহুত বাচন আছিল ভাবিলোঁ এইটো এনেকৈ ভৰাই থৈ দিওঁ ইমান বাচনৰ আমাৰ দৰকাৰ নাই ঘৰত যিহেতু আমি 3টা প্ৰাণী তো ইমান বাচনৰ দৰকাৰ নাই আমাৰ ভালকৈ ভৰাই থৈ দিওঁ নহ'লে নষ্ট হৈ থাকিব বাহিৰত থাকি থাকি ৰ'বা হাতত দুখ পাবাচোনো মোৰ হেল্পাৰৰ কাম চাওক কি কৰি আছে এইবোৰ বাবা তুমি কি কৰি আছা কি কৰিলা এইটো কি কৰিছা এইটো কি লগাইছা আৰু তোমাক চাওঁ তো কি কৰিছা চাওক কাণ্ড হৈছে নলগাবা আৰু